এই ধুনীয়া ৰং-বিৰঙৰ ফুলবিলাকে আমাৰ চকু মন দেহ জোৰাই। এয়া চাওকচোন কি ধুনীয়া ফুল ফুলিছে। এইফালে প্ৰকৃতিৰ আনন্দ ৰূপ। ৰাতিপুৱাই মই আন্দা এটা ভাজি ল'লোঁ আৰু ভাজি লৈ পিনে ৰুটি আৰু চানাৰ লগত মই মোৰ খোৱাৰ কাৰণে লৈ ল'লোঁ। আৰু আজি দেখুৱাইছোঁ আপোনালোকক বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া হৈছে নহয়, চাৰিওফালৰ মনোমোহা ৰূপ, প্ৰকৃতি আনন্দৰ ৰূপ, যেন বহাগৰ আগজাননী, চাৰিওফালে চাফা, মনো চাফা হৈ গৈছে। এখেতক দিলোঁ শুকান ৰুটি আৰু বাটাৰ পনীৰ আছিল যোৱাকালি, ইয়াকে তেখেতক ব্ৰেকফাষ্টত দিলোঁ আৰু খাই বৈ যিহেতু যাবগৈ। আৰু এইটো বহুত মানে মছলা দি বনোৱা হৈছিলে, গতিকে উপায়ো নাই, ৰাতি অলপ থৈ দিছিলোঁ, ৰাতিপুৱা খাই বেছি ভাল লাগে। আপোনালোকে কোনে কোনে আগৰাতি বনোৱা পিছদিনাখন খাই বাৰু ৰুটিৰ লগত জনাব হা কমেণ্টত। তেখেতৰ খাই বৈ হৈ গ'ল আৰু ৰাতিপুৱা যিহেতু দৌৰা দৌৰি হৈছে, এয়া মই মোৰ এটা ডাঙৰ এটা ফ্ৰেম কৰি থোৱা আছে ফটোৰ, তাকে আপোনালোকক দেখাওঁ ভাবিছোঁ। ভাইটি আছে ইয়াত, সৰুকালৰ বেটাক লৈ থকা ফটো, মোৰ মিষ্টাৰ, মই এনেকৈ ফটোবিলাক এলবাম কৰি থোৱাও আছে আৰু এনেকৈ ডাঙৰকৈ ফ্ৰেম কৰি থৈছোঁ, বহুতকেইখন আছে, কেতিয়াবা সময় হ'লে আপোনালোকক দেখাম। এওঁ খাই বৈ মেলি ৰেডি হৈছে আৰু মই মনে মনে ভিডিঅ'টো কৰিছোঁ। বহুতে কেমেৰাৰ আগত ভাল পায় ওলাবলৈ, কিন্তু মোৰ মিষ্টাৰে এনেকৈ অকণমান লাজ কৰে, কয় তুমি ভিডিঅ'টো এনেকৈ নবনাবাচোন, কিন্তু মই মনে মনে ধৰি ৰাখিলোঁ। তেওঁ কিন্তু ভিডিঅ'টো কৰি থাকোঁতে গম নাপায়। ৰাতিপুৱাটো আজি ধুনীয়াই ঠাণ্ডা হৈ আছে। বহুত জেগাত বাৰু শিল বৰষুণ দিয়া দেখা পাইছোঁ, কিন্তু আমাৰ ফালে এইকেইদিন নাই বাৰু। তো এয়া আৰু বেটাৰ পৰীক্ষা শেষ হৈ গ'ল, কেইদিনৰ পিছতে স্কুল খুলিব আৰু। তো আজি আপোনালোকক দেখাম ভিডিঅ'টো, কিছুমান ধুনীয়া ধুনীয়া ফুল মোৰ বিল্ডিংটোত। আপোনালোকে আগতেও মোৰ ভিডিঅ' দেখা পাইছে, মই ফুলবিলাক দেখাই ভাল পাওঁ, ফুল আপোনাৰ লগাইও ভাল পাওঁ। তাৰপাছত এতিয়া আহোঁ, যিহেতু বিহুৰ বতৰ পাইছেহি, এইটো চ'ত মাহৰ শেষৰ সময়, ইমান যে ধুনীয়া নহয়, এতিয়া চাৰিওফালে যে কিমান ধুনীয়া ধুনীয়া ফুল ফুলিছে, আৰু বিশেষকৈ কপৌ ফুল চাওকচোন, নাচনীৰ খোপাত যে কেনে ভাল লাগিব। কিন্তু বৰষুণ, শিল বৰষুণ দিয়াৰ কাৰণে অকণমান মৰহি গৈছে। প্ৰতি থোকাতেই চাওক কিমান দীঘলীয়া, কোনো আৰ্টিফিচিয়েল নহয়, ইমান যে মানে দেখি ভাল লাগিছে নহয়। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আপোনালোকে মোৰ ভিডিঅ'বোৰ যিহেতু চাই ভাল পায় আৰু ভিডিঅ'বিলাকৰ মোৰ ভাল ভাল ৰেচপণ্ড দিয়ে, তো সেইকাৰণে আজি ফুলৰে ভিডিঅ' কৰিলোঁ। আৰু লগতে এয়া এল'ভেৰা গছজোপা কিমান ডাঙৰ হৈছে, আৰু কাটি থাকিলে বেছ ডাঙৰে হৈ যায় বাৰু। মই এল'ভেৰাৰ বহুতকেইটা টিপছ আপোনালোকক দিছোঁ, আপোনালোকেতো প্ৰায়বিলাকে জানেই। এজোপা পদিনাৰ গছ হয়, লগতে এইজোপা আপোনাৰ পালেং শাক হয়, চাওক। আৰু লগতে এয়া হ'ল ভোট জলকীয়া গছ। আচলতে পানী যিমান দিলেও বৰষুণৰ পানী দিয়াৰ নিচিনা নহয় বাৰু। এইজোপাটো আপোনালোকে সকলোৱে চিনি পায়। আৰু এতিয়া আহোঁ মেইন ফুলজোপালে, এইবিলাকো আছে ফুলবিলাক, আৰু মানি প্লাণ্ট। চাওক গোলাপ ফুলপাহ কিমান যে ধুনীয়া হৈছে নহয়, ৰংটো গোলাপ ফুলপাহ। প্ৰায় এতিয়া ছিজনটো শেষ হৈছেগৈ কাৰণে ফুলবিলাক অকণমান শেষ হৈছেগৈ আৰু আপোনালোকে যিসকলে মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, কাইণ্ডলি প্লিজ আপোনালোকে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু যাতে আপোনালোকে মোক সঁহাৰি জনাই থাকে। আৰু যিসকলে মোৰ ভিডিঅ' সদায় চাই আছে তেওঁলোকক বহুত বহুত থেংক ইউ। এয়া হ'ল ভণ্টি এটা ভিডিঅ' মোলৈ পঠাইছিলে, শেষৰলৈকে চাব। সেইটোকে আজি মই ৰেড ভেলভেট কেক এটা বনাইছোঁ। ডেক'ৰেশ্যনৰ বাবে মই হাৰ্ট শ্বেপৰ স্প্ৰিংকলছ ব্যৱহাৰ কৰিছোঁ। বহুত পিঠা বনোৱাৰ লগতে কেকো বনোৱা হয়, যিহেতু সেইকাৰণে ভণ্টিয়ে যিটো ভিডিঅ' পঠাইছিলে কেকৰ, তাই কেক কৰ্ণাৰ নাম হৈছে চুমুচ কেক কৰ্ণাৰ। আৰু আপোনালোকে ইচ্ছা কৰিলে তাইৰ লগত যোগাযোগ কৰিব পাৰে, তাই ভালেমান কেক বনায় খুব ৰিজনেবল ৰেটত আৰু খুব টেষ্টি হয়। তাই ভিডিঅ' এটা পঠাইছিলে, ভাবিলোঁ শ্বেয়াৰ কৰোঁ, যিহেতু ভিডিঅ'টো আজি বসন্তৰ লগতে তুলনা কৰিছোঁ। ধুনীয়া চাৰিওফালে ফুল হৈছে, কপৌ ফুল ফুলিছে, গতিকে লগতে এটা কেক হ'লেও কিমান ভাল লাগে নহয় জানো বাৰু। তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাব। আৰু প্লিজ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো অল কৰি দিব, যাতে আহিবলগীয়া সকলো ন'টিফিকেশ্যন আপোনালোকে পায়। এটা বেলেগ ভিডিঅ'ত, তেতিয়ালৈকে আপোনালোকে সকলোৱে ভালে থাকক, সুস্থ থাকক, এনেদৰে মোৰ ভিডিঅ'বিলাকত মৰম চেনেহ দি যাব বুলি আশা কৰিলোঁ। এতিয়া এই কেকটো দেখিছে নহয়, এই কেকটো ডেফিনেটলি ট্ৰাই কৰিম আৰু ইয়াৰ কথা কি ধুনীয়া চাওকচোন। তো এতিয়ালৈ আহিলোঁ, বাই বাই।